মিছা কথা কোৱা বুলি কয় এইবাৰ পানী এই গাত পৰছি এই লাইভ গাইছ চেৰ মাৰিব লাইভ কৰিছোঁ মই চেৰ এটা মাত দিছোঁ মানুহ এটা হিমীয়া আছে হিমীয়াটো ৰাখি জ্বালা দিব মই চাংদাং বুলি ক'ম নহয় I'm finally facing it all, fearless. হুলুলুলু গাই হুলুলুলু ব্লগলৈ সকলোকে মনৰ পৰা স্বাগতম জনালোঁ এই জোৰে যা খুন্দালোঁ বাকী আজি আমি গুৱাহাটী যাই আছোঁ গুৱাহাটী মানে আমি হেলমেট পিন্ধা নাই আপোনালোকে ভাবিব পাৰে হেলমেট কিয় পিন্ধা নাই কিন্তু এখন গাড়ী লৈ নাযাওঁ আমি যাম বাছত বা ট্ৰেভেলাৰত কি কৈ ট্ৰেভেলাৰত বমি হয় নেকি বাছত গেলি বাছ এতিয়া নাপাম 10টা বাজিল বাকী এখন গাড়ী ইয়াতে চকত থৈ যাম তেলো নাই তাক কৈছোঁ তই কিবাকৈ ঘৰত আনি থবি ঘৰক আহা তেলখিনি আছে তই এতিয়া বেছি দেৰি নকৰবলক যাই থাক আমি যাওঁ আৰু বেছি দেৰি নকৰোঁ লাইন গাড়ীত বাইক চাইক থলোঁ এটা মই সৰু কথা কওঁ এই বক্স থাকে কি বক্স এইটো কি বক্স বি পি এল কাৰ্ড এই JBL যি বক্স থাকে এই চাৰ্জিং ইমানমান এই ধৰক আগজলে ইমান ওখ আৰু চাৰ্জ দিব লাগে শুনিব পাৰি সেই বক্স আমাৰ তাৰ চব ভাই সেকে যে বক্স আছে ই কৈছে 5,000 টকা বোলে আগজলে ওজনৰ বক্স ডিজে পাই 5,000 কি কৈছে 5,000 টকা JBL নহয় JSB হওক 5,000 টকা দি কিনিব পাৰি নেকি লাইফটো এনে আঞ্জালা আছি তাতে আৰু কৈছে চকত 2 ঘণ্টা ৰখছে এখন ট্ৰেভেলাৰ নাই এখন ট্ৰেভেলাৰ আছি এটা মানুহ সোমবা নদী যিয়ে হ'ল এতিয়া সেই ট্ৰেভেলাৰত আৰু ৰিটাৰ্ণ নলবাৰী আহিছোঁ বেগ চেগ লৈ এতিয়া ট্ৰেইনত যাম ষ্ট্ৰাগলেই কৰিম লাইফটো এটা মই কথা ভাবিছিলোঁ ভগৱানৰোতো একদিন ভাগাত ধৰিব কিনে আমাৰ ভাল বয়াতে আমাৰ বহুত বয়া এই কেমেৰা লৰি আছে কেমেৰা লৈ থাকবই বয়া দিন চলছি ব'ল এই ষ্টেচনত যাই লগ পাই আছোঁ লাইফটো এমাহ আনিছি 11টা 20ত ট্ৰেইন আছে আমি 11টা 19ত আহি পাইছোঁ আমি 1 মিনিট ফাৰ্ষ্ট আহি পাইছোঁ কিন্তু ট্ৰেইনখন গেছি 11টা 16ত আমিও আহিছোঁ ট্ৰেইনখনো এবাগে গুচি গৈছে এই এবাকে তাৰমানে লাইফটো কেনে আনিছি এবাগে যাম ভাল হ'ব বুলি ভাবোঁ ভাল নহয় ট্ৰেভেলাৰ নাই একে লৈ ইয়াতে ভাল হ'ব 11টা 20ত আছে 18ত আহি পাইছোঁ কিন্তু 16তে ট্ৰেইনখন এবাগে গুচি গৈছে এই লাইফ তাতে কাউণ্টাৰত এটা চিৰি বহি হাই আহি গৈছে এই মাত্ৰ গ'ল আৰু নাই 2টামান নকৰি ভালেই লাগছি বহি থাকিম দে আৰু কি কৰিবি নাই কি উপায়টো নাই তাৰমানে এনে আনিছি ভগৱানে জ্বালা দিবাক লাগি দি আছে আমিও লৈ আছোঁ হ'ব একদিন ভগৱানৰ ভাগাত ধৰিব সিদিনা আমাৰ ভাল জীৱনটোত কিমান জ্বালা খামাই এই মানে ইমান জ্বালা খাইছোঁ তাৰমানে কোৱায়ো ভাল নহয় বিশ্বাস কৰক আমাৰ লগত আজিকালি কোৱায়ো ভাল নহয় য'ত ছাকচেছ বিচাৰি পাওঁ তাতে আনছাকচেছ পাওঁ হ'ব দে কিবা পাপ কৰিছিলোঁ কিজানি সেইকাৰণে এটা কথা হা আমি এৰিও নেদাওঁ কিন্তু এৰি নেতা যোৱাটো যামে 2টাত নহয় 5টাত হওক ৰহি আহিম গুৰুত্ব ৰখা দে হয়তো আজিৰ কামটো নহয় কালি কৰিম আজি ফুটপাথত পৰি থাকিম কালি আৰু পুৱা উঠি আৰু কামত লাগিম উপায় নাই এই লাইফ তাৰমানে ভগৱানে কৈছে যা যুদ্ধ কৰি তলত আমাক দলিয়াই দিছে আমি এতিয়া যুদ্ধ কৰিবই লাগিব আমিতো এনেকৈ মৰি যাব নোৱাৰোঁ আৰু মৰি নাযাওঁ যুদ্ধই কৰিম ৰহিম ইয়াতে নহয় ভগৱানে যি কৰে ভালৰ কাৰণে কৰে ভালৰ কাৰণে ইজনী আমাৰ তো ৰেলৱেত চাকৰি হৈ যায় এতিয়া ট্ৰেইনখন গেলি নহ'লা হয় চাকৰি নহয় অফিচিয়াৰ হয় 50 টকামান পকেটত পাওঁ লাইফ নাই ট্ৰেইন আজি এইবাৰ তাৰমানে ফাৰ্ষ্ট হৈছে নে এইবাৰ ট্ৰেইনখন ফাৰ্ষ্ট হৈছে এইবাৰ আমি সোনকাল আহিছোঁ 1টা বজাত ট্ৰেইন আছে এইবাৰ লেট হ'ব এইবাৰ 3টামান বাজিব তাৰমানে সোনকাল আহিলে আমি জ্বালাটো নাপাম আমিতো জ্বালা পাব লাগিল সেইকাৰণে এইবাৰ লেট হ'ব মৰিম দে দি জ্বালা দি মাৰ মোক মাৰ আহ ওপৰৰ পৰাই চাই আছা হেল্ল' এই ঘুমোৱাক টোপনি হ'ব দে এই মাত দিগে আৰু কাৰোবাক যে বৌৰেক মাত দিছিলি মাত দিগে মই কৈছোঁ 11টা 20 দেৰি হ'ব নাই বৌক মাত দি যাওঁ যা দিগে এতিয়া মাত ভাত চাত খাই যা বৌৰে ঠেত আমাৰ লগত নাই আমিও নিজেও ধৰিব পৰা নাই নাই না কিবা পাপ কৰিছিলোঁ না কি কৰিছিলোঁ তাৰমানে যতি যাওঁ ততি তাৰমানে ভালকৈ শান্তিত যদি কিবা এটা পাল হয় না আপি গিলে এনেকৈ গালি পেট থাকোঁ কাৰণে নাই হা এলে আপি গিলাক গালি পাৰৰ কাৰণে নাই নেকি নাৰী এটা এই চেৰ এটা কওঁ চেৰ কথা চেৰ এটা কৈ আছে ৰ মই কৈছোঁ বাৰু আজি ই ক'ব দেখোঁ কম ৰখাই কিবা জবক তবক লাইভ হৈ গৈছে হেপাগে যাম আমি হেপাগে নাযাওঁ হেপাগেৰ পাই আহিছি মানে হেপাগে যাব আমি যাম হেপাগে এখন সেই
শিলবেলা না শিলবেলা না শিলবেলা না ট্রাক নেকি এখন লাইফটো বয়া তাৰমানে এইবাৰ ট্ৰেইন আহিছে ভাল লাগছি ভাবছোঁ এবাগৰ পৰা আহিছে নাই সেবাগৰ পৰা আহিছে এটা কাম কৰিব যোনে যোনে আমাৰ ভিডিঅ' চাই আমাৰ কাৰণে কিবা ঠগি চগি ভগৱানক অলপ খাটিবচোন দিব দে হাত ঠগি দিব লাগে তা ইমান মানুহৰ বয়া হয় বয়া দে এইবাৰ পানী লৈছি এ যাওঁ মিছা কথা কোৱা বুলি কয় এইবাৰ পানী এই গাত পৰছি এই লাইফ গাইছ চাচোন কে নাই এই পানী এই গাত পৰছি বহি আছিলোঁ এ লে লৈছি এবাগে পোৱা আৰু নাই হা হ'ব কৈ এতিয়া লে লৈছি লে কাটপিনে নাই এখন কাটিম দে লে লৈছি নাজ নাই চলো এই হেৰি আকপাক চৈ ল'বি নেকি হে জো হাজো নলবাৰী আছে কেনে ভাগ গবি এবাগে নাই এবাগে মৰাই এবাগে আন্ধা এতে মৰ দেখো কি হৈছি এই তই ভাল আকপাক দিব ক'ত চৈ ল'বি আকপাক দিলি হাজো নলবাৰী ৰাস্তা কেনাই ঘৰে হাজো নলবাৰীত মেইন ৰাস্তাত পাইকে একদম জকান চকান ভাঙি এখন ৰেল লাইনত চলে ৰেল এখন আগলা হৈছে নেকি ৰেল লাইনত বুলি কথা নাই নহয় যতি কি চলাই ৰাস্তা হ'লি হওক হাজো নলবাৰী ৰাস্তাত চৈ ল'বি হাজো নলবাৰীত কিয় দিয়ে নাই হে? কাৰণ তাতে গাড়ী চাড়ী আহি থাকে আৰু স্পীড ব্ৰেকাৰ বহুত অঁ। আবে ধুনীয়াকৈ যাব নহয় এখন তোক দিল্লী হাজো নলবাৰী ৰাস্তাত চৈ ল'বি এতিয়া আৰামত চলাম মই বঢ়িয়া দিব যে কওঁ যে ড্ৰাইভাৰটো ক'ত আছে পিছত ড্ৰাইভাৰ পিছত দি থাকে নে আগত দেখি যাব তাই পাক দে যদি কি ভাবছি কি ভাবছোঁ মানে মই এনেকৈ ধ্যানত বহোঁ নেকি 50 দিন মানে এনেকৈ থাকোঁ শিৱ আহি যাব আগত শিৱক কম ইমান বয়া দিন কিয় চলিছে নহয় এবাগে আহকচোন কওক। মানুহৰ এটা সীমা আছে সীমাটো ৰাখি জ্বালা দিব লাগে সেইটো ভগৱানে হওক যোনী নহওক নহয় জ্বালাটো এইটো ক্ৰছ জ্বালাটো হৈছে না। জ্বালাটো আমাৰ তাতে আমাৰ ভাগ্যতেই আছিল এটা ঘুমলি পানী পৰে ট্ৰেভেলাৰত গ'লে ট্ৰেভেলাৰ নাপে ৰেলত আহিলে ৰেল নাপে এতিয়া এটা মানুহ গৈছে গণেশ মন্দিৰক যোৱা পানীটো আপুনি গা ধোৱা নাছিল নেকি হা? গা ধোৱা নাছিল খুচি কৰি দিছে গা ধোৱা নাই ঠাণ্ডাৰ দিনত ভগৱানে এইটো খুচি কৰি দিছে ভগৱানে সহায় নকৰে লুজহে কৰে দিয়ক আপি প্ৰপ'জ মাৰোঁ কৈ মোৰ 2 আছে মোৰ 1 লাখটা আছে কি কৰিম লাইফটো বা কি কৰিম নো দেউতাক পইচা হাতনি দে মাইক পইচা হাতনি দে 20 টকা দে কৈ বিস্কুট এক পেকেট দিয়া 10 টকাটো ঘূৰি আহে এই লাইফ আইছি এখন আইছি ৰখফু নেকি ৰখফু না নৰখে হে আদাং ৰখি আছোঁ এতিয়া ৰখ ড্ৰাইভাৰ কেনাই কুফা চললি হা দব্বা 10 নাই দেখো এই উৎগোবৰীয়া ট্ৰেইন এখন উৎগোবৰীয়া ট্ৰেইন আলটো নাচবে এখন কি ট্ৰেইন এখন প্ৰাইভেট ট্ৰেইন এখন তো চেৰ এটা কোৱা কথা আছিল ই চেটটো ক'বা টান পাইছি মই কৈ দিছোঁ চিলিঙত থাকে চিলিং ফেন ছোৱালীয়ে গা ধোৱাৰ পিছত নাযায় কাণৰ ফেন ভালকৈ ধুবা মইনা কাণত ফেন লাগি থাকিলে কেম্বা দেখি নহয় ভাদ্য কাণৰ ফ্ৰী হ'ব না কিবা ফ্ৰী হ'ব না ক 10 টকাৰ খালি 8 টকা দিলে হ'ব চিন পাওঁ বুলি কৈছ কৈ পেলাই 2 টকা ডিছকাউণ্ট নিয়া দ তই চিপছ দে 1 পেকেট হা কিয় চিন পাওঁ বুলি কৈছ 8 টকা দিম 8 টকা দে চিনি পাওঁ বেপাৰ হয়নে বঢ়িয়া লাগি থাকা 10 দি আছোঁ ৰ'বা পলাও চলা এই পলাও চল 10 টকা কি খালি 10 টকা চিপছ 2 পেকেট Mind is breathing in. Break out, I've got to see. এই চাওঁ এলা হাঁহ আছে এটা উঠাই লৈ যাওঁ নেকি ট্ৰেইনত নি তাতে গুৱাহাটীত খাম হে নামি যাওঁ নাযাওঁতে ট্ৰেইনখন গুচি যাব জ্বালা পাইছোঁ দেই লাইফটোত জল ইমান বৈ আহিছে মানে ট্ৰেইনত আহিছোঁ চিট পাব লাগে চিট পোৱা নাই এনেকৈ চিয়ে আহিছোঁ চিট নাই এই ৰঙিয়া পালোঁ ৰঙিয়াততো জানেই মোৰ কি আছে তাই আছে নেকি ক'ৰবাত তাতে চাওঁ নাই ন থাকিলে আকাশী মাৰিলোঁ হয় তাইক আজি I'm finally facing it all. Fearless. কি খেলে কিনে এফালে দিলোঁ অসুবিধা পিছে দিছে অলপ এই কি পালোঁ কামাখ্যা কামাখ্যা আমি ক'ত নামিম
পল্টন ৰূপালী ফোন মাৰই নেকি একবাৰ কেতিয়া এটা হিচিৰে আহিছে আহি মোটামুটি 10জনমান মানুহ আছো কাকো আকৌ কৰা মোক আহি এনেকৈ দিছে মানে মানে পইচা লাগে দিছে না বিচাৰিছিল 20টো গতাই নিছে দে তো শান্তা ৰাতি হৈ গেল ট্ৰেইনত আহিলোঁ আহি এই লগৰ এটাৰ ৰুমত গেলোঁ এতিয়া যাই আছোঁ পল্টন বজাৰ আৰু এগেইন মানে ই ডিব্ৰুগড় যাব ডিব্ৰুগড়ত ট্ৰেইনত উঠাই দিওঁ বিয়া খাব যাই আছোঁ ভাল ডাঙৰ বিয়া হ'ব না ডাঙৰ বিয়া হ'ব কিন্তু সি ঠগৈ না একবাৰ লিলি হোটেলত আপোনালোকে দেখিছে কেনেকৈ গুৰুত্ব লগা দিছে তো আজি চাই লওঁ কি হয় ফাৰ্ষ্ট টাইম ইয়াক আমি ড্ৰপ কৰোঁ পল্টন বজাৰত ই যাব ডাইৰেক্ট ডিব্ৰুগড় তাৰপিছত আমি বিয়া খাব যাই আছোঁ ভিডিঅ'টো চাই থাককচোন যাওঁ ই যায় আৰু উপায় নাই কিন্তু আকমাহমান পিছত আহিব আৰু কিন্তু বিয়াখন হৈছে নামতা তাৰ লগৰ ছোৱালী গম পা নামতা বিয়া মাজে মাজে খাব লাগে ভাল লাগে তো আজি খাই চাওঁ বহুত দিন খোৱা নাই কিন্তু গাঁৱত আজিকালি নাখাওঁ নামতা বিয়া আগতে বহুত খাইছিলোঁ তো আজি খাই চাওঁ কেনাই লাগে তো বলক তো ফাইনেলি ষ্টেচন আহি পেলাই এক বাই দিওঁ ভালকৈ যাবা লগ পাম আৰু সভাত আহিব না বিহুত সোনকালে আহিব তো চলিটো বহুত ভাল এতিয়া ট্ৰেইন আছে আৰু 10 মিনিট আছে এক ট্ৰেইনত উঠাই দিওঁ দি আমি বিয়া খাব যাই আছোঁ ৰ'ব অলপ ধৈৰ্য ধৰক গাইছ লে ডাব্বা কোথায় নহয় এই ডাব্বা দেখিছো ই বহা ডাব্বাটো ক'ত আগত অ'কে Over the edge, feel like I'm floating through. ভালকৈ লগ পাম আৰু সভাত না বিহুত না সভাত বঢ়িয়া লগ পাম তো তাক থোৱা মিলে হৈ গ'ল এতিয়া আমি যাই আছোঁ বিয়া খাবা পাম না নাই খাবা পাম না নাই খাবা পাম না নাই অঁ লিলি হোটেলৰ দৰে হ'ব নেকি মাংস পাম না নাই গাঁৱত চলি গিলা সিদিনাও এই অভাৰ কনফিডেন্সে আছিল সিদিনা অভাৰ কনফিডেন্সে আছিল পিছত কি নৰা যাবা পলো জয়চোন বাদ দিলো যাই থাকো ঠাণ্ডা দিছি পিক এইটো আপি এটাৰ বটাল পিক গিলাকে ফেলছা আপি এটাৰ বটাল হে খাই দিলি তো এতিয়া বেছি দেৰি নকৰোঁ যাই লৈ বিয়াত লগ পাই আছোঁ ডাইৰেক্ট অলপ টাইম ধৰিছোঁ চালত বহি আছে দেখোন পুৰা চালত কেনে বহি 3খান মাল বাদ দিছোঁ এখন মালে মোক এৰি যাব পাৰে এতিয়া আৰু 2খান চলাই আছোঁ কি কয় এখানে নাচনে এখন আছে এখানে নাচনে এখন আছে চালটো দিমেই নে আৰু পেণ্ডিং 5খান মান আছে এই 5খানো মই গাৰ্লফ্ৰেণ্ড মানে 7খান কৰি এটাই যি ক'লা গম পাব দেখোন গম পাই ডাইলগ বুলি ক'ম না বঢ়িয়া জোতাযোৰ কি হ'ল নাই অৰিজিনেল নাই পিন্ধিবি নে লেতেৰা হ'ব পাৰে মাই কৈছিল লেতেৰা মাই কৈছি আজি পুৱা জোতাযোৰ লেতেৰা আছে উপায়তো নাই জোতা কি কৰিম লেতেৰা পিন্ধি আহিছোঁ বঢ়িয়া গঞ্চি কিন্তু অলপ এই মোবাইল টিপি আছা আগত গাড়ী দেখা নাই ক'ত গাড়ী কিমান দূৰত আছে তই নাজনা দেখি গাড়ী আমি জানো না পলাও দে অলপ ঠিক কৰি দিছোঁ কাই ব্লগ বনাইছোঁ উঠাই দিছোঁ দা আছ না ভালে বঢ়িয়া দা দে আৰু অলপ দিয়া হ'ব বঢ়িয়া আছ ভাই ভালে বঢ়িয়া দা এই দিয়া আমাক দিয়া ইয়াত টানিম দে অলপ টানো দা আমি বেয়া নাপা ঢিলা চাই দিয়া ঢিলা চাই ইউটিউবার নেকি আমাকেও ইউটিউবাৰত বনাব লাগে All is said and done. I am restricted, fixed upon the web. I need to kick the habit. ৰিভিউ দি খানা কেনাই হ'ল খানা হা। মোৰ লেঠুটো খা অলপ ফট পাবি দে হয় নহয় নেকি তইতো টানছে দে 3 বেল লৈ কিবা এটা খাইছো আৰু তুমি আমাক নামাতে বিয়া হওক এই লিলি বিয়া হেগা নকপা আজি কি কৰিছি তোৰ লগত 3 বেল লৈছো পাগলা কৰি দিছি আইবা বা হা
কিন্তু এই বফে নে দফে গোফে দফে গোফে এমন মুভিতে নুভিতে আমার কিন্তু গাঁৱৰ বিয়া বঢ়িয়া ন এই ৰবি গাঁৱৰ বিয়া বঢ়িয়া এই মাংস লয়া এইটো গোফে নহয় আহ। এইটো ফফে ফফে মানে দুই টিপ বিলাক বিলে তিন টিপত বহক বহ এই চিনাকি থাকবই না আমাৰ গাঁৱৰ এই অমুকাই পিকে মাংস লয়া আৰু গাঁৱতে নহয় ভাবাচোন নহয় এই ভেটি ঘূৰা শুনাচোন আহ। এই ইয়াতে 2 পিচ মাংস দিছোন 25 তাৰিখে বিলৰ পৰা যাবি নে নাযা বঢ়িয়া 25 যাম, তাৰিখ যাম, যাম তে আমাৰ গাঁৱতে ভাল লাগে ইয়াতে ইমান ঠিক নহয় তথাপিতো খাইছো গোফে গোফে খাই পেলাই বফে নে দফে নে ফফে মই গমেই পোৱা নাই ৰখি এইটো গোফে নহয় এইটো ফফে ফফে য়েছ তো বিয়া চিয়া খাই আহি গেলো এতিয়া ৰুমুক লাগি যাওঁ ৰুমত যাই ঘুমাও খানাটো কেনে আহিছি নিমখ বেছি হৈছিল বেৰ কৰি হ'ব নিমখ বেছি হৈছে অলপ হ'লেও খাব পৰা হৈছে ৰাতি সাঁজ বঢ়িয়া গেছি বাকী এতিয়া এইটো ভিডিঅ' ইয়াতে কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লাইকো অলপ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি কোনোবাই নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগ পাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই ঘুমবা লাগে দেৰি হৈছে 12টা বাজছি